যোৱাবাৰ জন হয় আমাৰ 2019 চনত বিজন MSC ছুপাৰ লীগৰ ফুটবল খেলটো আমি চিলাপালিগাঁও খেলপথাৰত অনুষ্ঠিত কৰা হৈছিলে। তাৰে আজি বিশ্ব ক্ৰীড়া দিৱসৰ লগত সম্পৰ্ক ৰাখি আজি আমি তেখেতসকলক যেনেকৈ এইটো খেলত অংশগ্ৰহণ কৰাৰ কাৰণে আজি তেখেতসকলক আমি আৰ্থিক অনুদান দিব পৰাকৈ MSCৰ ফালৰ পৰা বিশ্ব ধৰ্ম স্কলাৰশ্বিপৰ পৰা তেখেতসকলক আজি চাৰ্টিফিকেট আৰু আমি যেনেকৈ মেডেল ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে। আচ্ছা, তেওঁলোকৰ কাৰণে বিশেষ কিবা ব্যৱস্থা লোৱা হৈছে নেকি? কাৰণ দেখা গৈছে যে যিসকল খেলুৱৈ আছে আমাৰ, তেওঁলোকে জিলা পৰ্যায়ত বা আমাৰ ষ্টেট লেভেললৈকে নাযায় বা অসম ফুটবল এছ'চিয়েশ্যনৰ ফালৰ পৰাও মানে তেনেকুৱা ধৰণৰ কোনো এটা সুবিধা দিয়া পৰিলক্ষিত নহয়। মানে মিচিং অট'নমাছ কাউন্সিলৰ ফালৰ পৰা খেলুৱৈসকলৰ বাবে আপোনালোকে কি বিশেষ ব্যৱস্থা ল'ব? আমি মিচিং অট'নমাছ কাউন্সিলৰ পৰা এখেতসকলক আমি যেনেকৈ অকল ফুটবল নহয়, স্পৰ্টছত বিভিন্ন ধৰণৰ যেনে ইছ্যু হওক, অলিম্পিকৰ লগত যেনেকৈ কিবা আছে সম্পৰ্ক থকা খেল, ঠাইকাণ্ডোটো নকৰে, উচুজু বক্সাৰ যিকোনো কিবা খেলত আমি মিচিং অট'নমাছ খেলে উন্নত মানদণ্ড কৰাৰ কাৰণে প্ৰশিক্ষণ দিয়াৰ কাৰণে ব্যৱস্থা লোৱা হৈছে। গতিকে এতিয়া চাঞ্জাৰনগৰৰ প্ৰশিক্ষণ কেন্দ্ৰ হৈ আছে, তাত আমি 300জনমান ল'ৰাক শিকাম বুলি ভাবিছিলোঁ। এতিয়া এনেকুৱা ল'ৰা আহিছে ক'ব গ'লে এতিয়া 500ৰ ক্ৰছ হৈ গ'ল। ইয়াত 3টা কেটেগৰী কৰিছোঁ আমি, under-13, under-16 আৰু under-20। আমি এতিয়া 3টা টাইম খেলাবলগীয়া হৈছে। ৰাতিপুৱা 6টা বজাৰ পৰা এটা টিম আৰু লগতে 2টা বজাৰ পৰা আমি 4টালৈকে, 4টাৰ পৰা আৰু 6টালৈকে এনেকুৱা আমি 3টা কেটেগৰীত খেলাবলগীয়া হৈছে। লগতে আমি প্ৰশিক্ষক হিচাপে আমি মণিপুৰৰ পৰা এজন সুদক্ষ ফুটবল কোচ আনিছোঁ। লগতে অকল আমাৰ চাঞ্জাৰনগৰত হোৱা নাই, এইটো গোৱামুখ নলবাৰী সমষ্টিতো হৈছে আৰু নিমাং সমষ্টিও হৈছে আৰু লগতে জোনাইতো হৈছে। কাৰণ চাঞ্জাৰনগৰ বুলি ক'লে অকল চাঞ্জাৰনগৰ প্লেয়াৰে অহা নাই, তাত ওৱাং জনাই আৰু ওচৰ পাজৰ চিমেন চমকং আৰু তেলেঙৰ পৰ্যন্ত ল'ৰা আহিছে। অসমৰ যি যুৱ সমাজ, সেই যুৱ সমাজটো যদি চাবলৈ যায়, আজি স্পৰ্টছৰ প্ৰতি মানুহবিলাক ল'ৰাবিলাক আকৰ্ষিত নহয়, আজি বেলেগ ফালেহে আকৰ্ষিত হৈছে। আজি ড্ৰাগছৰ যি এনেকৈ আমাৰ অঞ্চল বা গোটেই অসমতে যি ধৰণে চলি আহিছে, এই ড্ৰাগছৰ কৰাল গ্ৰাহৰ পৰা যদি ওলাই আনিবলগীয়া হয়, তেতিয়াহ'লে আমি স্পৰ্টছত ক্ৰীড়াত আমি বেছি জোৰ দিব লাগিব। প্ৰত্যেকজন আমাক প্ৰতিভা সম্পন্ন গাঁৱৰ মাজত থকা ল'ৰাবিলাকক বিভিন্ন প্লেটফৰ্মৰ যোগেদি আমি ওলাই আনিব লাগিব। আজি মই যদি কওঁ, তেতিয়াহ'লে আমি এই যুৱ প্ৰজন্মক আমি যদি বচাব লাগে, তেতিয়াহ'লে ক্ৰীড়াৰ প্ৰতি আমি ধাৱমান হ'বই লাগিব আৰু প্ৰত্যেকজনেই আমি এই কথা চিন্তা কৰিব লাগে বুলি মই আহ্বান জনাওঁ। 19 বৰ্ষৰ যিসকল আমাৰ 6টা সমষ্টিত 20 দিনৰ হৈ খেলি যিসকল আজি ফুটবল খেলুৱৈ তাত পাৰদৰ্শিতা দেখুৱালে, তেওঁলোকৰ আজি প্ৰাইজ বিতৰণ হৈছে। ইয়াতে তেওঁলোকক মেডেল আৰু চাৰ্টিফিকেট আৰু আৰ্থিক সাহাৰ্য আমি আগবঢ়োৱাৰ আজি ফৰ্ম ইয়াতে দিয়া হৈছে। আৰু আমি দেখিছোঁ খেল মানে জীৱন মানেই খেল। যিসকলে খেলৰ প্ৰতি অনুৰাগ থাকে, তেওঁলোকে আজি দেখিছোঁ বিশ্বত এজন শিক্ষক বা এজন বহুতে ডিষ্ট্ৰিক্টৰ ভিতৰতে চিনি পায়, কিন্তু এজন লাভলীলাৰ নিচিনা, এজন সীমা দাসৰ নিচিনা এজন কইনাই এই কম সময়ৰ ভিতৰত বিশ্বৰ মূল্য হৈ পৰে, বিশ্বৰ এটা এনেকুৱা আদৰণীয় এজন ব্যক্তি হৈ পৰে। সেইটোৱেই প্ৰমাণিত কৰিছে যে খেল যে এটা বিশ্বৰ আটাইতকৈ উত্তম সম্পদ বুলিয়ে ক'ব লাগিব। সেইকাৰণে মই প্ৰতিজন আমাৰ এই খেলুৱৈসকলক আমি আহ্বান কৰিছোঁ যে আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ দ্বাৰা সকলো ইয়াতে প্ৰশিক্ষণ এতিয়া চলি আছে, প্ৰশিক্ষণ গ্ৰহণ কৰক আৰু উচ্চ শিখৰলৈ যাবৰ কাৰণে আমি সহায় কৰিছোঁ।